হেল্ল' ৰাইজ, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ। তাৰ আগতে আমি পেট্ৰল বোলা বস্তুটো ভৰাই লওঁ, নহ'লে আমাৰ বাহনখন নচলিব ন। আগতে ভৰাই লওঁ, তাৰপিছত গৈ আছোঁ। আজি ভিডিঅ'টো হ'ল এটা ব্লগ গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰ, আমাৰ লখিমপুৰৰ গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰলৈ গৈ আছোঁ। আপোনালোকক যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকক প্ৰথমতে ধন্যবাদ দিছোঁ, মানে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব যে, সেইকাৰণে হয় ন। চাব মই জানো, বিশ্বাস আছে, লাষ্টলৈকে ভিডিঅ'টো চাবই। বা কি সুন্দৰ জেগা, আমাৰ ইয়াতেই ইমান সুন্দৰ জেগা, বাহিৰত কি হ'ব বাৰু। তথাপিও আমি গৌৰৱ নকৰাম, তথাপিও আমাৰ অহংকাৰ নাই। ইমান ধুনীয়া জেগা, বাইপাছ অলপমান এডিটিং চলিছে আৰু, তথাপি ইমান এটা নহয় আৰু। যোনকেইটা খাইছে সেইকেইটা সুধিব তাৰ নাম ক'লে গুলুমা কমেণ্টটো দিব চবে। গুলুমা যে এইটো কি বস্তু মানে তুমি বুজিবা। এইটো আমাৰ ঘৰত আহিব লাগিব, তেতিয়া তুমি বুজিবা। সেইখন পালোৱেই গণেশ মন্দিৰ, সেই আমাৰ গণেশ মন্দিৰ সেইজন মানে হৈছে অলপ ইয়াতে হৈছে। জুম পোৱা নাই মানে আমাৰ হেভি কেমেৰাটো, সেইটো কাৰণে মানে চাৰো গম পাইছে মানে। আৰু আমি মেইন ৰাস্তাত উঠি গ'লোঁ। মেইন ৰাস্তাৰ পৰা অকণমান গৈ গণেশ মন্দিৰ পাই যায়, আৰু গণেশ মন্দিৰ অকণমান পাৰ হৈ দুৰ্গা মন্দিৰ পাই যায়। প্ৰথমতে গণেশ মন্দিৰত সোমাই লওঁ, ধূপ জ্বলাই লওঁ, তাৰপিছত দুৰ্গা মন্দিৰটো দেখাম। মানুহ হৈছে কিন্তু দেই, মানুহ হৈছে ভিতৰত ফুৰিছে। ভিডিঅ' বনাবা ধুনীয়াকৈ, চবেই ওলোৱাকৈ গ্ৰুপ ভিডিঅ' এটা গৈছোঁ বুলি থোৱাকৈ। চাবি মই হাতটো নকৰিবি। বা ইমান মানুহ। কেমেৰা মজা, তককে মজা কেমেৰা। ফটো মাত ব্যস্ত আমাৰ ৰাইজ। মই কি মাহীমাকলৈ আনি মানুহৰ ভিৰত একদম যাবই পৰা নাই, ইমান ভিৰ লাগিছে। এই গণেশ মন্দিৰটো অলপ দেখালোঁ, তাৰপিছত এতিয়া গণেশ মন্দিৰৰ পৰা ওলাইছোঁ আৰু এতিয়া দুৰ্গা মন্দিৰলৈ যাওঁ। দুৰ্গা মন্দিৰ অলপমান দেখাম, তাৰপিছতে বুজিছে চাগে। গৈ থাকোঁ ন এতিয়া। ভইচটো আকৌ ডাবিং ঘৰত কৰিছোঁ, মানে যোনদিনা কৰিছোঁ একদম পূৰা নাক বন্ধ, একদম মুখে উশাহ লৈ আছোঁ, একদম গা ভাল নাই মানে। তথাপিও যে ভিডিঅ'টো যে বনাইছোঁ, আপোনালোকে লাইকটো মাৰি দিব পাৰিছে নাই? লাইকটো মাৰি দিয়ক আকৌ। এইয়া আমি দুৰ্গা মন্দিৰ আহি পাই গ'লোঁ। এতিয়া দুৰ্গা মন্দিৰ ভিতৰলৈ সোমাই যাম। তাৰ আগতে আমি চাকি কিনি লওঁ, মানে দোকানৰ পৰা চাকি কিনি লওঁ। চাকি জ্বলাই লওঁ ইয়াতে বাহিৰতে। চাকি জ্বলা হৈ গ'ল, এতিয়া ওপৰলৈ যাওঁ। ওপৰলৈ গৈ ভিতৰত অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। কি গোপন তথ্য? নহয়, কৃষ্ণ দেই, কৃষ্ণ। তাৰপিছত এতিয়া আমি আকৌ উভতিছোঁ মানে ঘৰলৈ নহয়, মানে এই ভিডিঅ'টোতহে
সামৰণি মাৰিছোঁ আমি আকৌ এটা চইল আমি হেৰি যাম এই চইল নহয় এইটো আমি কি কেমিন যাম কেমিনৰ ভিডিঅ' এটা আছে নতুন ভিডিঅ' মানে ইয়াৰ পাছতে ভিডিঅ'টো আহিব মানে এইটো ভিডিঅ'ত যদি দি দিলোহেঁতেন ভিডিঅ'টো বহুত দীঘল হৈ গ'লহেঁতেন সেইকাৰণে পাছৰ ভিডিঅ'টো চাব সেইকাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই দিব নাপায় নহয় ইমান সৰু ল'ৰাটো যে এনেকুৱা ভিডিঅ' বনাই আছে ছাবস্ক্ৰাইব কৰি দিব লাগে ন লাইকটো দবাই দিব পাৰিলে বেয়া চেয়া নাপাব ধন্যবাদ